বন্ধু বান্ধৱীসকল, দৰিদ্ৰতা অহাৰ কাৰণ কি আপোনালোকে জানেনে? আমাৰ জীৱনত কিছুমান সময়ত দৰিদ্ৰতা আহে, কিন্তু আমি নাজানো। সেই দৰিদ্ৰতা অহাৰ কাৰণ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। দৰিদ্ৰতা অহাৰ 5টা কাৰণ, সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আলোচনা কৰোঁ দৰিদ্ৰতা কি। দৰিদ্ৰতা হ'ল যেতিয়া আমি আৰ্থিকভাৱে অনাটনত পৰোঁ বা টকা পইচাৰ অভাৱ হয়, তাক আমি দৰিদ্ৰতা কওঁ। দৰিদ্ৰতা অহাৰ আগতে এই 5টা সংকেত পোৱা যায়। 1 নম্বৰ, খোৱা বোৱা কৰা পদাৰ্থবোৰত যদি ক'লা পৰুৱা বাঢ়ি যায়, তেনেহ'লে ই আপোনাৰ আহিব লগা বেয়া সময়ৰ সংকেত দিয়ে। 2 নম্বৰ, আপোনাৰ ঘৰখনত পৰি থকা চীনামাটিৰ পাত্ৰ বা ভঙা আইনাৰ গিলাচ বাৰে বাৰে পৰি ভাঙি যায়, তেনেহ'লে ই দৰিদ্ৰতা অহাৰ সংকেত দিয়ে। 3 নম্বৰ, যি ঘৰত গাখীৰ উতলি পৰি যায়, সেই ঘৰখনত হঠাৎ টকা পইচাৰ খৰচ বাঢ়ি যায়। ঘৰৰ মানুহবোৰ প্ৰায়ে অসুস্থ হ'বলৈ ধৰে, লগতে ঘৰুৱা জীৱনত অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। 4 নম্বৰ, কাউৰীৰ পৰাও আমি আহিব লগা সময়ৰ সংকেত পাওঁ। যদি কাউৰী আহি কোনো স্ত্ৰীৰ মূৰৰ ওপৰত আহি বহে, তেনেহ'লে তেওঁৰ স্বামীৰ ওপৰত কোনো ডাঙৰ বিপদ আহিব লগা আছে। যদি কোনো ব্যক্তিৰ ঘৰৰ ওপৰত আহি বহুত কাউৰী বহি হুলস্থুল কৰিব ধৰে, তেনেহ'লে সেই ঘৰখনৰ গৰাকীৰ ওপৰত বহুত ডাঙৰ সমস্যাৰ আগমন ঘটে। আৰু 5 নম্বৰ, যদি আপোনাৰ ঘৰত থকা গছ-গছনিৰ পাতবোৰ শুকাই যাব ধৰে, তেনেহ'লে তাক তৎক্ষণাত কটাই দিব লাগে। ঘৰত থকা গছ-গছনিৰ পাত শুকাই যাব নালাগে। ইয়াৰ ফলত আপোনাৰ বুধ গ্ৰহ বেয়া হয় আৰু আপোনাৰ ওপৰত ধাৰ ঋণ বাঢ়ি যায়। গছ-গছনি শুকাই নাযাবলৈ সদায় পানী দিব লাগে, ফলত গছ-গছনি নমৰে আৰু লক্ষণ দূৰ হয়। ধন্যবাদ আপোনাক ইমান সময় আমাৰ ভিডিঅ'টোত দিয়াৰ বাবে। কিয় দৰিদ্ৰতা আহে জানি যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে এটা কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। ভালেই থাকিব, সুস্থ থাকিব।